আমাৰ জোনালী ভাল পাইছেনে? নাই এনে আছে ভাত পানী নোখোৱাই হ'ল নহ'লে মই বাবাৰ ওচৰৰ পৰা আহিব লাগিব কোন এই আমাৰ গাঁৱতে আছে নে যাব পিছদিনা ৰাতিপুৱা যোগেন বেজৰ ওচৰলৈ গৈ থকাৰ দৃশ্য মই গম পাইছো তাই গাত ভূত লম্ভি আছে সেইবাবে তাই এনেকুৱা কৰিছে কি কৈছে মই জানিছিলো এনেকুৱা কিবা এটা হ'ব পিছে তাৰ পৰা কৈছেন হ'লে কি কৰিছে তহঁতি ডাঙৰকে এখন সকাম পাতিব লাগিব আৰু মই তাইক জৰা ফুকা কৰিব লাগিব তেতিয়াহে তাই ভাল হ'ব আপুনি কি কয় তাকে কৰিম তই চিন্তা নকৰিবি তাই সুস্থ হ'ব Fast. কিন্তু মানুনিটোহে আয়ুষ্মান এতিয়া হ'ব চিন্তা
এইখন লওক আপোনালোকে চেকাৰ ল'ব এতিয়া বাৰু মই দৰৱ কেইটামান লিখি দিছোঁ এইকেইটা আপোনালোকে সময়মতে খাব তেতিয়াই ভাল সুস্থ হৈ থাকিব এয়া আপোনালোকে দেখিলে নহয় যে অন্ধবিশ্বাসৰ ফলত আমি বহুতো সমস্যাত পৰিব পাৰোঁ আনকি মানুহৰ জীৱন পৰ্যন্ত বিপৰ্যয় কৰিব পাৰোঁ গতিকে আমি এই অন্ধবিশ্বাসৰ বলি নহয় বিজ্ঞানসন্মত দৃষ্টিভংগীৰে সকলো কথা বিচাৰ কৰি চোৱাটো উচিত আজি আমি এই নাটকখনৰ জৰিয়তে এই কথাই বুজাব বিচাৰিছিলোঁ এয়াই আমাৰ যাত্ৰাৰ বৰ্তমান ধন্যবাদ